होनो मोना है ओंखारलां होनो मोना नोलै ओइ माथो नोंसोरलाय बे टेन्डार जोंनिखा जेबो सिन्था गैया ओइ मा नांगौ ओंखारलां ओइ
মাননীয় অধ্যক্ষ মহোদয়, The Assam State Commission for Sapai Kormosari Bill 2023. Rajbhavanor pora eta bani ase, bani to hol under the provision of Article 2073 of the Constitution of India, I Gulabsan Kataria, Governor of Assam, recommended the Assam State Commission for Sapai Kormosari Bill 2023 be taken into consideration by the Assam Legislative Assembly. Manoniya Montri. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে দি আসাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰীজ বিল 2023 বিধেয়কখন বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ। মই এতিয়া বিধেয়কখন বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন বিবেচনা কৰাত সদনৰ সন্মতি আছেনে? যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া আলোচনা আমি মুভটো এতিয়া কৰিব নালাগে, আমি এজে হল কৈ দিম স্যার। সেইকাৰণে আলোচনা সেইকাৰণে কৈছোঁ মুভটো আমি পিছত ক্লজ বাই ক্লজত কৰিম। এতিয়া জেনেৰেল ডিছকাশ্যন এইটো বিলৰ The Assam State Commission for Safai Kormachari Bill 2023 অধ্যক্ষ মহোদয়, বিলখন পালোঁ। পজিটিভ মেণ্টেলিটি আছে চাফাই কৰ্মচাৰীৰ কাৰণে এটা বিল আনিব লাগে, আৰু মই ভাবোঁ বিলখন ঠিকে আছে, বিলখন আনিব লাগে। কাৰণ কেতিয়াবা আমি প্ৰণাম কমিশ্যন কৰিছোঁ, হয়তোবা সিটো কৰোঁতে হয়তোবা ইফাল হ'লে আমি হয়তোবা পিছতে এমেণ্ড কৰিছোঁ বা কৰিম বা কিবা হেৰি, কিন্তু এইটো লৈ বৰ চেঞ্চিটিভ বিল। কাৰণ আমাৰ সমাজৰ একদম দুখীয়া মানুহ সিহঁতৰ কাৰণে এখন বিল আহিছে, ভালে কথা, এইটো আমি আদৰণি জনাইছোঁ। কিন্তু অধ্যক্ষ মহোদয়, কথাটো হৈছে কি, মই এজন বিৰোধী দলৰ বিধায়ক, মই বিৰোধিতা কৰাৰ কাৰণে তাতে থিয় হোৱা নাই। কিছুমান পজিটিভ কথা আছে। অধ্যক্ষ মহোদয়, এনেকুৱা এটা কথা যে আমি ডক্টৰৰ ওচৰত গৈছোঁ, ডক্টৰে চাই কিনে ক'লে যে আপোনাৰ বোকাৰ হৈছে, আপোনাৰ জ্বৰ হৈছে, কিন্তু ডক্টৰে আমাৰ দৰৱ দিয়া নাই। বিলটো এনেকুৱা হৈছে, ডক্টৰে চাইছে, প্ৰেছক্ৰিপশ্যনে দিছে, কিন্তু দৰৱ কিনিবলৈ দিয়া নাই। আৰু এই বিলটোত এনেকুৱা হৈছে অধ্যক্ষ মহোদয়। আচলতে আমাৰ যিটো লাগিছে তাতে 10 জনের এটা কমিশ্যন বনোৱা হৈছে, আৰু য'ত আমি দেখিলোঁ এই 10 জনের কাৰণে বিলটো হৈছে। আৰু সিহঁতৰ পেঞ্চন, সিহঁতৰ চেলাৰী গোটেইবোৰ সিহঁতৰ কাৰণে হৈছে। আৰু কাৰণ এই 10 জনের মাজত আমি যদি দেখা পালোঁ যে তাতে কোনো চাফাই কৰ্মচাৰী নাই, তাতে ST মানুহ নাই, তাতে SC আপোনালোকক কৈছে, আপোনাৰ বেকৱাৰ্ড ক্লাছেছ কৈছে, ST মানুহ নাই, ইকনমিকেলি উইকাৰ ছেকশ্যন নাই, এইবোৰৰ কথা ইনক্লুড কৰিব লাগিব। এই মানুহজন আহিব। আচলতে যদি চাফাই কৰ্মচাৰীৰ কাৰণে বিল হয়, তো চাফাই কৰ্মচাৰী তাতে থাকিব লাগে, সিহঁতৰ কিমানখিনি থাকিব। আৰু গভৰ্ণমেণ্টে 10 জন দিব, গভৰ্ণমেণ্টে চেলাৰী দিব। আমি কি চালোঁ যে আপোনালোকে এই যে ক'লোঁ যে দৰৱ দিয়া নাই, এনেকুৱা হৈছে এই যে কমিটিৰ অনাৰেৰিয়ামৰ কাৰণে এষ্টাব্লিছড এক্সপেণ্ডিচাৰৰ কাৰণে আপোনালোকে 44,40,000 টকা লাগিব, সেইটো কাৰণে আপোনালোকে টকা ধাৰ্য কৰিলে। কিন্তু অতি দুখৰে ক'ব লগা হৈছে যে এই যে চাফাই কৰ্মচাৰীবিলাক, এটা কথা, চাফাই কৰ্মচাৰী আমি বহুতখিনি খুজিলোঁ যে এই বিলত চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে কি আছে, আৰু বা আপোনালোকে চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে আনিছে, কমিশ্যনটো কৰিছে, সিহঁতৰ কি কৰিব? জাষ্ট লেখা আছে ইকনমিকেল আপলিফমেণ্ট, চাফাই কৰ্মচাৰীবিলাকৰ ইকনমিকেল আপলিফমেণ্ট কৰিব। আৰু কেনেকুৱা কৰিব, কি কৰিব, কোনো আশৰ বিষয় এই বিলখনত নাই। আপোনালোকে ক'ব যে ৰুলছত এইখিনি কথা গম পাৰোঁ। আপোনালোকক আমি কৈছোঁ, আৰু এই আপোনালোকে ডেভেলপমেণ্ট কাউন্সিল বনাইছিলে, তাতে প্ৰায় 33টা ডেভেলপমেণ্ট কাউন্সিল আছে, 33টা। আপোনালোকে ক'ব যে আমাৰ দিনত বনাইছোঁ, আমি টকা দিছোঁ। এতিয়া আপোনালোকে কিছুমান টকা দিয়ে, কিছুমান বৰাক ভেলী হিলছ টাইপ বনাইছে, আপোনালোকে চৌকত অকণমান হেৰি আছে, বেংগলী স্পিকিং ডেভেলপমেণ্ট, কলিতা ডেভেলপমেণ্ট, এনেকুৱা 33টা ডেভেলপমেণ্ট কাউন্সিল আছে, কাউন্সিল নামতে আছে। এতিয়া আপোনালোকে টকা নিদিয়ে। সেইটো কাৰণে মই ভাবোঁ আজি চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে আপোনালোকে কমিশ্যন বনাইছে বা কমিশ্যন বনাবলৈ বিল আনিছে, এই তাতে বিলত লিখিব লাগিব যে কিমান টকা, ইয়াৰলি বাজেটত কিমান টকা আমি চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে আমি এই কমিশ্যনৰ যোগেদি আমি চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে আমি খৰচ কৰিম, সিহঁতৰ ডেভেলপমেণ্টৰ কাৰণে, সিহঁতৰ ইকনমিকেল আপলিফমেণ্টৰ কাৰণে।
আমি বিভিন্ন ষ্টেটত চালোঁ যে বিভিন্ন ষ্টেটত বিভিন্ন প্ৰকল্প আজি মহিলা সমৃদ্ধি যোজনা মহিলা অধিকাৰ যোজনা মাইক্ৰ ফাইনেন্স এনেকুৱা বহুতখিনি আঁচনি আছে কিন্তু আমাৰ এইখন বিল যিখন আছে এই বিলত কিন্তু কোনো পজিটিভ কথা নাই বা সিহঁতৰ কাৰণে কি কৰিম কেনেকুৱা হ'ব ৰুলছ আপোনালোকে ফ্ৰেম কৰিব ঠিক আছে আমি মানি লৈছোঁ যে আপোনালোকৰ ৰুলছত থাকিব কিন্তু আমি বিচাৰিছোঁ যে এই চাফাই কৰ্মচাৰীবিলাকক যেনেকৈ আপোনালোকে হেৰিয়াৰ এক্সপেঞ্চাৰ কাৰণে যে টকা পইচা বা চেলাৰীৰ কাৰণে সেইবিলাকৰ কাৰণে যিটো আপোনালোকে এক্সপেঞ্চাৰ কাৰণে যে টকা এটা ধাৰ্য কৰিছে আজি এই সদনত যেতিয়া চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে যেতিয়া বিল আহিছে এই বিলত উল্লেখ কৰক যে বাজেটত কিমান টকা 20 কোটি টকা 30 কোটি টকা কাৰণ আমি বিচাৰিছোঁ এডভাৰটাইজমেণ্টৰ বিলটো কমাব লাগে আমাৰ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী মিনিষ্টাৰ আছে আমাৰ পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আমি দেখিছোঁ যে আগতে বাজেট যিটো 30 কোটি টকা আছিলে এতিয়া প্ৰায় 150 কোটি টকা হৈছে প্ৰায় দ্বিগুণ তিগুণ হৈছে এই বিলটো অকণমান কমাই দিয়ক এই বাজেটটো অকণমান কাটিল কৰি দিয়ক গতিকে আপোনালোকে চাফাই কৰ্মচাৰীবিলাকৰ কাৰণে 10 কোটি 15 কোটি টকা 20 কোটি 50 কোটি যিয়ে নহওক কিয় এটা বিল ধাৰ্য কৰক তেতিয়া এই বিলটো আনাৰ প্ৰকৃত অৰ্থে যিটো বিলটো আনিছে এইটো উদ্দেশ্য সফল হ'ব নহ'লে কমিশ্যন বনোৱা চেলাৰী দিয়া এই কমিশ্যনৰ কাৰণে 10জন আমি গভৰ্ণমেণ্টে আমি 10জনৰ নামটো আমি চিলেক্ট কৰি দি দিলোঁ তাতে এই চাফাই কৰ্মচাৰীবিলাকৰ কোনো উপকাৰ নহয় যদি প্ৰকৃত অৰ্থত যদি চাফাই কৰ্মচাৰীবিলাকক উপকাৰ কৰিব লগা হয় যদি তেনেহ'লে স্পেচিফিকেলি বাজেট কিমান হ'ব ইয়াৰলি বাজেট কিমান হ'ব এই কথাখিনি এই বিলত আহিব লাগিব তেতিয়াই চাফাই কৰ্মচাৰীবিলাকৰ লাভ হ'ব নমস্কাৰ ধন্যবাদ অধ্যক্ষতা কৰি মই এটা এটাকৈ কৈ যামনে নে নালাগে একেলগে একেবাৰতে একেলগে তো অখিল গগৈ নহয় মই মানে সদনক মানে জানিব দিব বিচাৰিছোঁ আমি এতিয়া জেনেৰেল ডিছকাশ্যন তাতে আপোনালোকৰ পইণ্টটো ৰেজ কৰক ক্লজ বাই ক্লজত অনলি আপুনি মুভ কৰিব না উইথড্ৰল কৰি ল'ব সেইকাৰণে আপুনি এতিয়াই মানে বিলৰ ওপৰত টোটেল আপুনি ভাষণটো ৰাখক আৰু আপোনাৰ যিখিনি পইণ্টছ আছে সেইটো তাতে আপুনি ৰেজ কৰক যেতিয়া মানে আমি বিলটো ক্লজ বাই ক্লজ পাছ কৰি লওঁ তাত আৰু একো ভাষণ নাথাকিব অনলি আপুনি প্ৰেছ কৰিব নে উইথড্ৰল কৰিব সেইটোৱেই মাত্ৰ থাকিব সেইকাৰণে আপোনাক ক'ব লগাটো এতিয়াই কৰক আপুনি মুভ কৰিব নালাগে এতিয়া সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এখন চেণ্ট্ৰেল এক্ট এখনৰ আধাৰত আচলতে এতিয়া গোটেই ভাৰতবৰ্ষতে এইটো মেণ্ডেটৰী হৈছে যে চাফাই কৰ্মচাৰীসকলৰ কাৰণে কমিশ্যন কৰিব লাগে লোৱাটো এখন কমিশ্যন খুব দৰকাৰ মই মাত্ৰ যিকেইটা কথা ক'বৰ কাৰণে ইয়াতে সংশোধনী আনিছোঁ সেই সংশোধনীকেইটাত মোৰ ক'বলগীয়া এটাই যে ইয়াতে যিটো কমিশ্যন বনাইছে ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী তাত যিটো 8 আদাৰ পাৰ্চনছ বুলি কৈছে যে আপোনাৰ তাত চেয়াৰমেন ভাইচ চেয়াৰমেনক বাদ দি 8জন মানুহক তাতে মেম্বাৰ হিচাপে ৰখা হৈছে সেই 8জন মানুহৰ কোন হ'ব লাগে তাক ডেফিনিট কৰি দিব লাগে বুলি মই খালি ইয়াত ক'ব কৈছোঁ মানে এনেকুৱা হ'ব নালাগে যে পলিটিকেল পাৰ্টি এটাৰ কোনোবা এজন মেম্বাৰক তাত ভৰাই দিলে এনেকুৱা হ'ব লাগে যে একচুৱেলি সমাজখনৰ গুৰুত্বপূৰ্ণ মানুহ যি চাফাই কৰ্মচাৰীসকলৰ কাৰণে কাম কৰিছে যেনেকৈ ধৰক চাফাই কৰ্মচাৰীসকলৰ ইউনিয়ন আছে কেইবাটাও ইউনিয়ন আছে বেলেগ বেলেগ সেই ইউনিয়নবিলাকৰ যদি গুৰুত্বপূৰ্ণ লিডাৰ্ছবিলাকক তাতে মেম্বাৰ কৰি দিয়ে তেতিয়াহ'লে এই কমিশ্যনখনৰ কামেই যিহেতু চাফাই কৰ্মচাৰীসকলৰ কল্যাণ তেতিয়াহ'লে মূল বেছিক কথাবিলাক তাত আহি যাব কিন্তু যদি অকল পলিটিকেল পাৰ্টিৰ মেম্বাৰ কেইজনমানক যদি তাত মেম্বাৰ হিচাপে দি দিয়ে তেতিয়াহ'লে কিন্তু কমিশ্যনখন বনোৱাৰ যিটো উদ্দেশ্য সেইটো সাধন নহ'ব সেইকাৰণে মই সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তাত এটা মাত্ৰ বাক্য যোগ দি দিলে হৈ যায় বেলেগ একো নালাগে এটা বাক্য যোগ দি দিলে হৈ যায় যে সেইটো হ'ল ফ্ৰম এমংছ দ্য পাৰ্চনছ অফ এমিনেন্স কানেক্টেড উইথ দি ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট এণ্ড ৱেলফেয়াৰ অফ চাফাই কৰ্মচাৰী চাফাই কৰ্মচাৰীৰ কাৰণে কাম কৰি থকা কোনোবা গুৰুত্বপূৰ্ণ মানুহক তাত মেম্বাৰ কৰিব আৰু লগত এটাই শব্দ যোগ দি দিব খুজিছোঁ প্ৰভাইডেড ডেট এটলিষ্ট ওৱান অফ দি মেম্বাৰ্ছ শ্বেল বি এ ওমেন তাৰে এগৰাকী অন্ততঃ মহিলা বা দুগৰাকী অন্ততঃ মহিলা এইটো হৈ গ'লে কাৰণ চাফাই কৰ্মচাৰীবিলাকৰ ভিতৰত এটা ডাঙৰ পৰ্চন মহিলা হয় ৰাতিপুৱা যে আমি ঝাৰু দি থকা দেখোঁ
জাৰ দি থকা আপোনালোকে দেখিছে যে তাৰ বেছিভাগ মানুহে মহিলা, কিন্তু তেওঁলোকৰ কথাখিনি যদিও পুৰুষ মহিলা সমান সকলোৱে চাফাই কৰ্মচাৰী, কিন্তু মহিলাসকলৰ বিশেষ কিছুমান প্ৰব্লেম থাকে। সেই প্ৰশ্নবিলাক যদি এই কমিশ্যনৰ সন্মুখত তুলি ধৰিব লাগে, তেওঁলোকৰ এগৰাকী যদি ৰিপ্ৰেজেণ্টেটিভ থাকে, তেওঁলোকৰ হৈ কাম কৰি থকা এগৰাকী মহিলাই যদি তাত প্ৰতিনিধিত্ব কৰিব পাৰে, তেতিয়াহ'লে কমিশ্যনখন শক্তিশালী হ'ব। কিন্তু সামগ্ৰিকভাৱে মই এই কমিশ্যনখন অনাৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ যে এই কমিশ্যনখন অনাটো ভাল হৈছে। এইটো সময়ৰ আহ্বান, ভাৰতৰ সকলো ঠাইতে আনিছে। তাৰ পিছফালে চেণ্ট্ৰেল কমিশ্যনখনো আছে, মই দেখিছোঁ যে সেই চেণ্ট্ৰেল কমিশ্যনখনেও কৈছে যে বনাব লাগে। তাৰপাছত আৰু এটা বস্তু মই সংশোধনী আনিবলৈ খুজিছিলোঁ, সেইটো হ'ল ইন ছেকশ্যন 4 ছাবছেকশ্যন 4ত, য'ত কৈছে যে যদি কমিশ্যনৰ যিজন চেয়াৰমেন তেওঁ যদি আধাতে ধৰক পদবীটো হেৰুৱালে, মৃত্যুৰ কাৰণে হওক বা অন্য কাৰণত, তেতিয়াহ'লে সেই মানুহজনৰ ঠাইত মানে ইয়াতে উল্লেখ কৰি দিয়া নাই যে কিমান বছৰৰ কাৰণে আচলতে নেক্সটজন চেয়াৰমেন হ'ব। চেণ্ট্ৰেল এক্টখনত কিন্তু কেইবছৰৰ কাৰণে চেয়াৰমেন হ'ব এইটো ডেফিনেটলি কৈ দিয়া আছে। ধৰক 2.5 বছৰত মানুহজন চেয়াৰমেন হিচাপে থাকোঁতে ঢুকালে, নেক্সট 2.5 বছৰৰ কাৰণেহে পাৰিব। সেইটো হ'ল তাতে মেণ্ডেটৰী, মই দেখিছিলোঁ হেৰিয়াত চেণ্ট্ৰেল কমিশ্যনখনত। ইয়াত সেইটো ডেফিনেট কৰি দিয়া নাই, মানে কৈছে যে নমিনেট কৰিব লাগে, নতুনকৈ আকৌ নমিনেট কৰিব লাগে বুলি লিখা আছে। মই নাজানো যে এইটো মানে ভালকৈ লক্ষ্য নকৰাৰ কাৰণে হৈছে নে অন্য কিবা চেঞ্জ আনিব খোজা হৈছে, কিন্তু এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ পৰিৱৰ্তে অথেণ্টিকেশ্যনটো চেয়াৰমেনে কৰিলে বোধ হয় এইটো অধিক ভাল হ'ব। গোটেইকেইটা মই যিকেইটা কথা ক'লোঁ গোটেইকেইটাই প্ৰায় টেকনিকেল, কিন্তু এটাই গুৰুত্বপূৰ্ণ, বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। সেইটো হ'ল যে যাকে তাকে মানে ইয়াৰ মেম্বাৰ কৰি দিলে আচলতে ইয়াৰ ষ্টেণ্ডাৰ্ডটো কমি যাব। গতিকে এই চাফাই কৰ্মীসকলৰ কাৰণেহে পাৰ্পাছটো ছাৰ্ভ নহ'ব। চাফাই কৰ্মীসকলৰ কাৰণে কাম কৰি থকা গুৰুত্বপূৰ্ণ মানুহ, ট্ৰেড ইউনিয়নৰ মানুহবিলাক বা অন্যান্য সমাজকৰ্মী বা গুৰুত্বপূৰ্ণ মানুহ যি সমাজত দুখীয়া মানুহৰ কাৰণে কাম সঁচাকৈ আন্তৰিকতাৰে কৰে, তেনেকুৱা ধৰণৰ মানুহক ৰাখিলে আমাৰ আটাইতকৈ দৰিদ্ৰ পীড়িত চাফাই কৰ্মী, যিসকলক কেতিয়াবা কোনোবাই বেলেগ বেলেগ নামেৰে অভিহিত কৰিছে, তেখেতসকলৰ কাৰণে উপকাৰ হ'ব। আশা কৰোঁ যে তেতিয়া চৰকাৰৰ এই বিলখন অনাৰ উদ্দেশ্যটো বেছি সাৰ্থক হ'ব। ধন্যবাদ। ধন্যবাদ। নন্দিতা মাননীয় অধ্যক্ষ কোনোবা যদি বক্তব্য ৰাখে নামটো দিব পাৰে। যিখন বিল আনিছে আসাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী, আমি এখন সমৰ্থন কৰিছোঁ, প্ৰয়োজন আছে। কিন্তু ইয়াৰ লগে লগে মাননীয় অধ্যক্ষ মহোদয়, এখন কেন্দ্ৰীয় আইন আছিলে প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট এজ মেনুৱেল স্কেভেঞ্জাৰ এণ্ড দিয়াৰ ৰিহেবিলিটেশ্যন এক্ট 2013। মই ভাবোঁ যে এইখন যিখন চেণ্ট্ৰেল আইন আছিলে, এইখন আইন এতিয়া ভালকৈ ইমপ্লিমেণ্ট হৈছে নে নাই, সেই আইনখনৰ মতে কামবিলাক হৈছে নাই, সেইটোকো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যদিও বা নতুন কমিশ্যন এটা বনোৱা হ'ব, কিন্তু মই ভাবোঁ যে চেণ্ট্ৰেল আইনখনো ভালকৈ ইয়াক ইমপ্লিমেণ্ট কৰাৰ কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, চাফাই কৰ্মচাৰী বুলি खाता खोलने का अधिकार 1950 के बाद मिला, उससे पहले बैंक में खाता नहीं अकेले खोल सकती थी। और यूरोप में तो कुछ देश ऐसे थे, स्विट्जरलैंड के कुछ कैंटन्स में महिलाओं को वोट देने का अधिकार 1990 में मिला है। और आज भी अभी मोदी जी की सरकार ने व्यवस्था समाप्त की जिसे मेहरम की परंपरा कहते थे, यानी अगर 4 महिलाएं भी चाहें तो वह अकेले हज पर नहीं जा सकती थी जब तक कोई पुरुष साथ में न जाए, उसको मेहरम कहते थे। अब हमारी सरकार ने व्यवस्था समाप्त की कि अगर मां बेटी जाना चाहें या 4 महिलाएं या 10 महिलाएं मिलकर जाना चाहें तो वो जा सकते हैं। अब आप बताइए
मैंने अनादिकाल से लेके आज तक का उदाहरण बता दिया बराबरी का, और उसके बाद हमें समझाया जाता था कि हम साहब बराबरी की बात नहीं करते थे। अब दूसरा आप आइए, कहा जाता है कि साहब इंडिया में कास्ट सिस्टम हिंदू समाज में बहुत प्रभावी था। तो पहली बात तो मैं आप लोगों से पूछना चाहूंगा, आपको पता है कास्ट वर्ड किस भाषा का है? ये अंग्रेजी का शब्द नहीं है, ये पुर्तगीज भाषा का शब्द है। और जब ये कहा जाता है कि हिंदू समाज में इतनी जातियां हैं, जो आखिरी जातिगत सेंसस हुई 1931 में हुई, जिसमें 4114 जातियों का उल्लेख है, मैं चुनौती के साथ पूछता हूं, कोई हिंदू धर्मग्रंथ बता दो जिसमें 4000 जातियां लिखी हों। बताओ भाई, कहां लिखी हैं? और जो तुमने हायरार्की डिसाइड कर दी, ये किस धर्म ग्रंथ में लिखा है कि लोहार ऊंचे कि सुनार ऊंचे, कि माली ऊंचे कि तेली ऊंचे? ये कहां लिखा है? कहीं नहीं लिखा है। यह लिखा है ब्रिटिश सेंसस कमिश्नर हर्बर्ट रिस्ले द्वारा कराए गए ब्रिटिश सेंसस में। अगर 4000 जातियां थी तो अल्फाबेटिकल ऑर्डर में नाम लिखा होना चाहिए था, लॉजिक यह कहता था। मगर आपने 4000 का स्ट्रेटिफिकेशन कर दिया, और यह सब फंक्शनल ग्रुप है। मजे की बात यह है, सुनार, लोहार, बढ़ई, कुम्हार, ये तो फंक्शनल ग्रुप्स हैं। इनको जाति बना दिया, और जानते हैं किस आधार पे ऊपर नीचे किया है? वो आधार जो दुनिया में पूरी तरीके से नकारा जा चुका है। क्या? जिनकी आंख ऐसी हो तो वो ऊंचे हैं, जिनके नाक ऐसी हो तो वो ऊंचे हैं, जिनकी ठोड़ी ऐसी हो, कंधा ऐसा और ये बात जिस पे डार्विन ने किया था, आज पूरी दुनिया में पूरी तरीके से नकारी जा चुकी है। परंतु हमारे यहां वो 125 साल पहले किए गए उस क्लासिफिकेशन को सत्य मानकर संघर्ष आज तक चल रहा है। अब आप देखिए, हिंदू धर्म के 2 सबसे बड़े महाकाव्य, एक बार हमसे एक जेएनयू के प्रोफेसर टीवी डिबेट में कहने लगे कि भाई कोई रावण की पूजा करना चाहता है तो आप उसे क्यों रोकते हैं? भाई ये ब्राह्मणिकल नैरेटिव एंड अपर कास्ट नैरेटिव राम के साथ है, और दलित नैरेटिव रावण के साथ है। आप उसको क्यों फोर्स करना चाह रहे हैं, अपर कास्ट नैरेटिव? मैंने कहा महाराज क्या बोल रहे हैं? दानिया देंखो आरो मोसानाय हाबाफारि। बे हाबाफारियाव दं যে সাফাই কৰ্মচাৰীবিলাকৰ বিভিন্ন সংগঠন আছে, তেওঁলোকে কাম কৰি থাকে। সেই সংগঠনৰ মানুহক এই কমিশ্যনক তেওঁলোকক যিকেইটা মেম্বাৰ দিয়া হৈছে তাতে তেওঁলোকক নিযুক্তি দিব লাগে। ইয়াৰ বাহিৰে আমি বিচাৰিছিলোঁ, যিহেতু এইটো সাফাই কৰ্মচাৰীসকল হৈছে শিডিউল কাষ্ট কমিউনিটিৰ, সেইকাৰণে আমাৰ যিহেতু 8টা চিট শিডিউল কাষ্ট কমিউনিটিৰ আছে, এই শিডিউল কাষ্টৰ 8জন MLA এই কমিশ্যনখনত সদস্য হিচাপে অন্তৰ্ভুক্তি কৰিব লাগে। ইয়াৰ বাহিৰে আমাৰ লাষ্ট এটা আছিলে যে with the approval of finance department শব্দটো থাকিব লাগে, চিফ মিনিষ্টাৰ with the approval of chief minister, যেটো এটা এমেন্ডমেন্ট ক্লজ 6ত আছে, হেতু আমাৰ আছে। যে এইখিনি আমাৰ বিষয় মই ভাবো যে মন্ত্ৰী মহোদয়ৰ সদিচ্ছাটোক সন্মান জনাইছো, কিন্তু উদ্দেশ্য লক্ষ্য কিন্তু সেই জাতিটো, উদ্দেশ্য লক্ষ্য কিন্তু সেই পিছপৰা মানুহখিনি। সেইকাৰণে তেওঁলোকৰ উন্নয়নৰ কাৰণে চৰকাৰে কি কি কাম কৰিব বা কি কি আঁচনি ইয়াত আছে, সেইখিনি আমি আচলতে চৰকাৰৰ পৰা বিচাৰিম। নিশ্চয় মন্ত্ৰী মহোদয় আমাক সদুত্তৰ দিব। ধন্যবাদ। ধন্যবাদ। আৰু কোনোবা ক'ব? অনাৰেবল মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সকলোৱে স্বীকাৰ কৰিছে যে এখন খুব গুৰুত্বপূৰ্ণ বিল। ধন্যবাদো দিছে, মই সকলোকে প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এই বিলখনৰ অলপ মিসকনচেপশ্যন হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন ৱেলফেয়াৰ বোৰ্ড বা ৱেলফেয়াৰ ডেভেলপমেণ্ট কমিশ্যন কাউন্সিল এইটো নহয়। এইখন হৈছে সাফাই কৰ্মচাৰী কমিশ্যন। অধ্যক্ষ ডাঙৰীয়া, কমলাক্ষ দে প্ৰকাশটো অলপ কথাটো ভালকৈ বুজিছে, অলপ ভালকৈ পঢ়িলে তেখেতে বুজিব। মই নুবুজা বুলি কোৱা নাই, ভালকৈ পঢ়া নাই, আধা পোৱা হৈছে। মই এনেকুৱা কোৱা নাই, মই জাষ্ট এটা কৈছোঁ আৰু আপুনি ধৈৰ্যই নাই। আপুনি কওঁতেতো মই মনে মনে আছোঁ। আপুনি সদায় কিয় এনেকুৱা কৰে? আপোনালোকৰ দলপতিসকলক মই অনুৰোধ কৰিছোঁ, এখেতক অলপ শিকাব কথাবিলাক। আপোনালোকে কওঁতে আমি বহি থাকোঁ, কিন্তু আপোনালোকে আমি ক'বই নোৱাৰিম নেকি একো?
আমাৰ কি কোৱাৰ কি ক্ষমতা আহে নেকি গতিকে মই কি ক'ব খুজিছোঁ মিসকনচেপশ্যন হৈছে তেখেতে আধা বুজিছে হয় এখন কমিশ্যন হ'ল ৰেগুলেট কৰা আৰু মনিটৰিং কৰা ST কমিশ্যন থাকে তেওঁলোকে কেতিয়াও ডেভেলপমেণ্টৰ কাম নকৰে মই নিজেও শিডিউল কাষ্ট মানুহ শিডিউল কাষ্ট কনষ্টিটুৱেঞ্চি ৰিজাৰ্ভ কনষ্টিটুৱেঞ্চি ৰিপ্ৰেজেণ্ট কৰি MLA হৈছোঁ ST কমিশ্যন থাকে কমিশ্যনে কি কৰে ST মানুহক SC মানুহক কোনোবাই বেয়া ব্যৱহাৰ কৰিছে নেকি এই মানুহখিনিয়ে সুবিধা পাইছে নেকি সুবিধা পাইছে নাই সেইটো মনিটৰিং কৰে এইটো মনিটৰিং কৰে মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ যিমানখিনি মই জানো এখনো তেনেকুৱাহে এখনে কোনো তাৰ ওপৰত এখন কমিশ্যনৰ পৰা টকা পইচা দিয়া কথা নাই উইমেন কমিশ্যনৰ কিবা ফাণ্ড আছে নেকি উইমেন কমিশ্যনে কি চাই যে ক'ৰবাত মানুহ মহিলাক অত্যাচাৰ কৰা হৈছে নেকি মহিলাক বেয়া ব্যৱহাৰ কৰা হৈছে নেকি তেতিয়া চৰকাৰলৈ চিঠি লিখিব চৌমতো কেছ ল'ব সেই বস্তুবিলাক ইয়াত আছে তো যদি মই পঢ়ি দিওঁ পঢ়ি দিলে দেৰি হৈ যাব মই পঢ়িব খোজা নাই কিন্তু গোটেইখিনি আপোনালোকে চাওক এবাৰ ভালকৈ পঢ়িলে কথাখিনি বুজি যাব ফাংচন অফ দ্য কমিশ্যন কি লেখা আছে to recommend to the government specific programs of action towards elimination of inequalities in status মানে কোনোবাই ষ্টেটাছক লৈ মানুহক বেয়া ব্যৱহাৰ কৰিছে নেকি ইনইকুৱেলিটিজ বুলি মানুহক বেয়া ব্যৱহাৰ কৰা তই চাফাই কৰ্মী তই সুইপাৰ জামাদাৰ যিটো নন্দিতা দাস ডাঙৰীয়ানী শব্দকেইটা কৈ আছে সেইবিলাক মনিটৰিং কৰা ফেচিলিটিজ এণ্ড অপৰচুনিটিজ ফৰ চাফাই কৰ্মচাৰীজ চাফাই কৰ্মচাৰীয়ে ফেচিলিটিজ পাইছে নাই ঘৰ পাইছে নাই থাকিবলৈ জেগা আছে নাই সুবিধা পাইছে নাই দৰমহা ভালকৈ পাইছে নাই সেইখিনি মনিটৰিং কৰা টু ষ্টাডি এণ্ড evaluate the implementation of the programs of schemes relating to social and economic upliftment and rehabilitation of Safai Kormcharis. এই ইমপ্লিমেন্টেশন প্রগ্রাম কিনা ইমপ্লিমেন্ট হয়েছে নাই মানে সাফাই কর্মীক লৈ যদি গভর্নমেন্টে কিবা স্কিম কৰিছে প্রগ্রাম কৰিছে সেইকিটা ইমপ্লিমেন্ট হয়েছে নাই সেইকিটাক মনিটরিং ইনভেস্টিগেট স্পেসিফিক গ্রিভেন্সেস টু টেক সো মতো নোটিস of matters relating to non-implementation of programs or schemes in respect of any group of এটো গ্ৰাহকনে একেখিনি যে সাফাই কৰ্মচাৰীখিনি সুবিধা অসুবিধা হৈছে নেকি সাফাই কৰ্মচাৰীখিনি কোনোবাই ইনইকুৱেলিটি কৰিছে নেকি তেওঁলোকৰ প্ৰতি তেওঁলোকৰ সুবিধা হৈছে নে অসুবিধা হৈছে নাই সেইখিনি চাব এই কমিশ্যনখনে আজিৰ পৰা কোনোৱে সাফাই কৰ্মচাৰীক আকৌ কৈছো নন্দিতা দাস ডাঙৰীয়ানে যিটো কৈছে বেয়া ব্যৱহাৰ কৰা বেয়াকৈ কোৱা দৰমহা নিদিয়াকৈ থৈ দিয়া প্ৰাইভেটেই হওক গভৰ্ণমেণ্টে হওক এই কথাবিলাকে কমিশ্যনখনে মনিটৰিং কৰিব এই কমিশ্যনখনৰ কোনো বেলেগ কাম নাই তেওঁলোকে ডেভেলপমেণ্টৰ কাম নকৰে তেওঁলোকে টকা পইচা নিদিয়ে টকা পইচা শিডিউল কাষ্ট ৱেলফেয়াৰ বৰ্ডৰ পৰা খৰচ হৈছে নাই বা বেলেগ ডিপাৰ্টমেণ্টৰ যিকোনো ডিপাৰ্টমেণ্টে হওক এডুকেশ্যনো হ'ব পাৰে চাফাই কৰ্মচাৰীয়ে এডুকেশ্যন লাভ কৰিছে নাই চাফাই কৰ্মচাৰীয়ে মেডিকেল ফেচিলিটিজ লাভ কৰিছে নাই all these will come under this commission গতিকে অধ্যক্ষ ডাঙৰীয়া মই সেইকাৰণে কৈছোঁ মিসকনচেপশ্যন হৈছে আধা পঢ়িছে গোটেইখিনি পঢ়িলে বুজি পালে হয় সময় চাগে হোৱা নাই এছেম্বলিলৈ চবৰে সকলো ব্যস্ত হৈ আছে গতিকে অলপ যদি পঢ়ি লয় ভালকৈ বুজি পাব ছেকেণ্ড অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে এইটো এডমিনিষ্ট্ৰেটিভ অফিচাৰক দিব নালাগে তেখেতে কৈছে অল অৰ্ডাৰ্ছ এণ্ড ডিচিশ্যন অফ দ্য কমিশ্যনছ শ্বেল বি অথেণ্টিকেটেড বাই দ্য এডমিনিষ্ট্ৰেটিভ অফিচাৰ অৰ এনি আদাৰ অফিচাৰ অধ্যক্ষ ডাঙৰীয়া মই যেতিয়া মোৰ ডিপাৰ্টমেণ্টত কিবা এটা ছাপ'জ এটা মই এক্সাম্পল দিওঁ মই ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মই ঠিকাটোত চহী নকৰোঁ যে ক'ৰবাত যে কণ্ট্ৰেক্ট হয় সেই কণ্ট্ৰেক্টৰ অৰ্ডাৰটোত মই চহী নকৰোঁ আমাৰ যিসকল মন্ত্ৰী আছিলে অপজিশ্যন বেঞ্চত সকলোৱে জানি আমি মাত্ৰ এপ্ৰুভেল দিওঁ মন্ত্ৰীয়ে মাত্ৰ এপ্ৰুভেল দিয়ে গতিকে চেয়াৰমেনজনে এপ্ৰুভেল দিব যিজন তেওঁৰ আণ্ডাৰত অফিচাৰ থাকিব তেওঁ অৰ্ডাৰটো কৰিব দিছ ইজ দ্য ৰুল of the land গতিকে হেতুত কোনো অসুবিধা আছে বুলি মই নাভাবোঁ নন্দিতা ডাঙৰীয়ানীয়ে কৈছিলে যে এই আকৌ যে কৈছিলে মেনুৱেল স্কেভেঞ্জাৰ প্ৰভিশ্যন এক্টখন আছে সেইখন কি হৈছে সেইখন চাবলৈকে এখন কমিশ্যন দিছ কমিশ্যন উইল লুক আফটাৰ দিছ অনলি দিছ কমিশ্যন হেজ that work basically যে এই মেনুৱেল স্কেভেঞ্জাৰ প্ৰভিশ্যন এখন লাগু হৈছে নাই নিয়ম মতে এখন
প্ৰতিপালিত হৈছে নাই চাবলৈকে এই কমিশ্যনখন। গতিকে অধ্যক্ষ ডাঙৰীয়া বাকীখিনি আমি IS অফিচাৰ এজনক কিয় দিয়া নাই, আমি IS অফিচাৰ বা ACS অফিচাৰ এজনটো থাকিবই, এডমিনিষ্ট্ৰেটিভ অফিচাৰ হৈ। গতিকে তাৰ আগত ছ'চিয়েল ৱৰ্কাৰ এজন ৰাখিব খুজিছোঁ, কোনোবা এজন ছ'চিয়েল ৱৰ্কাৰ হ'ব পাৰে। আৰু এটা কথা কৈ আছে যে অকল SC হে, আচলতে আমাৰ চাফাই কৰ্মচাৰী SC নহ'ব পাৰে, চাফাই কৰ্মচাৰী SC নহ'ব পাৰে। চাফাই কৰ্মচাৰী এইটোতো আমাৰ এনেকুৱা নহয় নহয় ধৰ্ম লেখা আছে নেকি যে চিডুল কাষ্ট মানুহে হ'ব পাৰিব, এই কাম কৰিব পাৰিব, বৈশ্যহে বিজনেছ কৰিব পাৰিব, মই নোৱাৰিম, তেনেকুৱাটো কথা নাই। গতিকে এইটোত তেনেকুৱা কোনো কথাই নাই যে চিডুল কাষ্ট মানুহেহে চাফাই কৰ্মচাৰী, গতিকে তেওঁলোকে থাকিব পাৰিব, এইটো কথা নাই। আমাৰ নিয়মত, আমাৰ কনষ্টিটিউশ্যনত এইটো ক'তো নাই যে এইটো ধৰ্মৰ মানুহে, এইটো জাতিৰ মানুহে এইটো কাম কৰে। গতিকে চিডুল কাষ্ট মানুহ নহ'লেও চাফাই কৰ্মচাৰী হ'ব পাৰে, হয় বেচিকেলি তেওঁলোকে হয়। গতিকে সকলো থাকিব ইয়াত। গতিকে এইখিনি হৈছে মোৰ মতে ক'বলগীয়া। আৰু যদি কিবা ক'ব লগা আছে, মই যদি ক'ব লগা আছে উত্তৰ দিম। এইখিনিকে মোৰ তেখেতলোকে যিখিনি ক'লে সেইখিনি এটা এটাকৈ উত্তৰ দিলোঁ। মই এতিয়া তেখেতলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে কথাখিনি মানি লয় আৰু বিলখন পাছ কৰি দিয়ে। সদস্যখিনি এমিনেণ্ট পাৰ্চনৰ পৰা সদস্যখিনি থাকিবই, সদস্য এমিনেণ্টে থাকিব। আপোনালোকৰ গভৰ্ণমেণ্ট হ'লে আপোনালোকে এমিনেণ্ট হৈ যাব, আমাৰ গভৰ্ণমেণ্ট থাকিলে আমি এমিনেণ্ট হৈ যাম, এইটো থাকিব। কিন্তু এই মই বদলা বদলি নাই, বদলা বদলি নাই, কিহৰ মধ্যভোগী? শব্দকেইটা অকণমান কৈ দিব। মধ্যভোগীটো আপুনিহে বুজি পায়। আন্দোলন কৰে, আন্দোলন কেনেকৈ বন্ধ হৈ যায় আপুনি নাজানে, আপুনি জানে, আমিতো নাজানো, আমি মধ্যভোগীৰ কথা নাজানো। আপুনি আগতে এনেকুৱা কয় আপুনি লোহিয়াৰ বিৰুদ্ধে আন্দোলন কৰে, এই মধ্যভোগীটো আপুনিহে জানে, আমি নাজানো। কৈছো এটা কথা মই কৈছো, এইটো খুব ভালকে হ'ব, আৰু এই কমিশ্যন কৰ্মচাৰীসকলৰ হৈ কাম কৰে। মই ক'বলৈ লৈছিলো এজন এজনকৈ ক'ব, এজন এজনকৈ এক মিনিট অধ্যক্ষ ডাঙৰীয়া, মাননীয় অধ্যক্ষ মই তেখেতক চাগে বুজাব নোৱাৰিলোঁ। মই তেখেতক কৈছিলোঁ যে আমি এমিনেন্স পাৰ্চন বুলি শব্দটো দিব লাগে, যি সমাজৰ এই কৰ্মচাৰীসকলৰ কাম কৰা মানুহবিলাক মেম্বাৰ হ'ব পাৰে বুলি যাতে ভৰাই দিব কৈছিলোঁ। প্ৰভু অকণমান ৰৈ দিয়কচোন, কথাটো শুনি লওক। প্লিজ ডন্ট ডিষ্টাৰ্ব, মিনিষ্টাৰে ৰিপ্লাই দিব। কিন্তু এটা শব্দ, এতিয়া অসমীয়াত এটা শব্দ আছে যে পাপীৰ পিঠাত মন। মন্ত্ৰীয়ে নিজে গণ্ডগোলীয়া মানুহ যে, তেওঁ মানে কথাটো উল্টা বুজি পালে। মই ক'লো যে ক্লিয়াৰিফিকেশ্যনটো বিচাৰক। প্লিজ অনাৰেবল মেম্বাৰ, প্লিজ মন্ত্ৰীয়ে ক্লিয়াৰিফিকেশ্যন দিব। আপোনালোকে বহক, আপোনালোকে বহক না, বহক। আপুনি তাত বহি লওক প্লিজ। অনাৰেবল মেম্বাৰ, চাওকচোন বাৰু। নাই আপুনি ক্লিয়াৰিফিকেশ্যনটো বিচাৰক। নাই আপুনিও ক্লিয়াৰিফিকেশ্যনটো বিচাৰক। সমান নহয় নেকি? প্লিজ ক্লিয়াৰিফিকেশ্যন। মোক এনেকৈ দম দি থাকিব পাৰে নেকি? নাই দম নাই, কোনেও দম দিব নোৱাৰে। আপুনি ক্লিয়াৰিফিকেশ্যনটো বিচাৰক মিনিষ্টাৰ। মই কৈছিলোঁ যে এমিনেন্স পাৰ্চনটো প্লিজ অনাৰেবল মেম্বাৰ্ছ, অধ্যক্ষ ডাঙৰীয়া, মই এটাই কথা কৈছিলোঁ, লেট হিম স্পীক, যে এমিনেন্ট পাৰ্চন ভৰাই দিব লাগে। তেতিয়া মানে দলগত সদস্য অহাতকে কাম কৰা মানুহবিলাকৰ ভৰাব লাগে। মই সেইটো কথা কওঁতে মই ক'লোঁ যে সেইটো সলাব নোৱাৰি নেকি বুলি ক'লোঁ। তেতিয়া তেখেতে ক'লে লৈ গ'ল চব। সেইকাৰণে কৈছোঁ পাপীৰ পিঠাত মন। এতিয়া 2 নম্বৰ কথাটো আৰু এটা কৈছিলোঁ যে এইটো যে চেয়াৰমেনজনক কৰিব, অথেণ্টিকেটেড কৰিবলৈ দিব লাগে বুলি, এইটো মই কোৱা নাই, মানে চেণ্ট্ৰেল এক্টখনত সেইটো বাক্যটো আছে। সেইকাৰণে মই কৈছিলোঁ চেণ্ট্ৰেল এক্টৰ অনুসৰি ৰাখিলে ভাল হ'ব নেকি, এনেকৈ বুলিয়ে কৈছিলোঁ। আৰু আইনখনক আমি আদৰণি চবে জনোৱাৰ পাছত আপুনি ইনচাল্ট কৰিবলগীয়া একো নাছিলে। আমি চবেই আপোনাক ছাপোৰ্ট দিছিলোঁ। আপুনি চবতে খুচি দিয়ে কিয় এনে আপোনাক ইমান সন্মান কৰি আমি কথা কৈছিলোঁ, আপুনি আপোনাৰ নিজৰ চৰিত্ৰটো আকৌ দেখুৱাই দিলে ইয়াতে। হ'ব, ধন্যবাদ। প্লিজ নন্দিতা প্লিজ। মই মন্ত্ৰীমণ্ডলক সুধিব বিচাৰিছোঁ, মাননীয় মন্ত্ৰীমণ্ডলক সুধিব বিচাৰিছোঁ, অনাৰেবল মেম্বাৰ কিবা ক্লিয়াৰিফিকেশ্যন ছাৰ এটা জিনিস বুজিব লাগে, মোক অকণমান বুজাই দিব আৰু প্লিজ। কৈ দিয়া। The salaries and allowance payable to the 10 non-officials, member, chairman, vice chairman and members shall be paid
with the approval of Chief Minister and the administrative expenses including salaries, allowance and pensions. মই মন্ত্ৰীমণ্ডলক সুধিব বিচাৰিছোঁ এনে আমি NPS OPS লৈ এনেকুৱা এটা পৰিৱেশৰ মাজত আছোঁ এই পেঞ্চন বুলি আপুনি কি বুজাইছে যে আমাৰ এনেই টিউটৰ বনাইছোঁ আমি পেঞ্চন দিব পৰা নাই এনেকুৱা এটা অৱস্থা হৈছে সিহঁতক পেঞ্চন দিব লাগে এই ক্লজটো কি আমাক অকণমান বুজাই দিব নেকি অনাৰেবল মিনিষ্টাৰ না একেবাৰতে নন্দিতা বাইদেউ কিবা আছে আপোনাৰ মাননীয় অধ্যক্ষ ৰুলত যদি আহে ইমপ্লিকেবল যদি হয় এতিয়ালৈকেতো অহা নাই আহিলেতো দেখা যাব পেঞ্চন এনেও আমি দিব পৰা নাই পেঞ্চনটো উদ্যোগ কৰি দিব লাগে ঠিক আছে মই ৰুলত আমি কৰিম কিন্তু পেঞ্চন দুখন আমি লয় আপুনি লয় অনাৰেবল মেম্বাৰ নন্দিতা মই পেঞ্চন বেছি বঢ়াব লাগে বুলি বিচাৰি আছো গতিকে পেঞ্চনৰ কিয় বিৰোধিতা কৰে তথাপি আমি চাই ল'ম এইটো আমাৰ এনে NPS OPS লৈ আমি যুঁজি আছো আৰু হ'ব তাৰ মধ্যে আপোনালোকে নন্দিতা দাস মাননীয় অধ্যক্ষ মহোদয় যিখিনি আমি আনিছোঁ এইখিনিতো অতি দৰকাৰী হয় মই ভাবোঁ যে মন্ত্ৰী মহোদয় এইখন বিলত এইখিনি মানি ল'ব লাগে কাৰণ আমাৰ যিখিনি বিষয় ঠিকে আছে কমিশ্যন বনাইছে ভালে পাইছোঁ কমিশ্যন হোৱাৰ লগে লগে স্কিমবিলাক ইমপ্লিমেণ্ট হ'ব কিন্তু অতি পৰিতাপৰ বিষয় অধ্যক্ষ মহোদয় চিভিল কাষ্টৰ বহুত বিভাগ আছে ডাইৰেক্টৰ অফিচ আছে আৰু কাউন্সিল আছে কিন্তু আমি লাষ্ট 2.5 years আমি কিন্তু কি পাইছোঁ চিভিল কাষ্ট ডিপাৰ্টমেণ্টে মন্ত্ৰী মহোদয় হয়তো ক'বলৈ মোৰ অলপ লাজু লাগে দুটা অংগনবাদী চেণ্টাৰ অধ্যক্ষ মহোদয় আমি পাইছোঁ ৰাস্তাৰ নামত 0 আমি একো পোৱা নাই কেইটামান নামঘৰৰ নামত আমি হয়তো পইচা পাইছোঁ কিন্তু সেইকাৰণে আমাৰ সন্দেহ হয় যে এনেকৈ কমিশ্যন বনিব ডাইৰেক্টৰ বনিব আৰু কিবা কিবি বনিব কিন্তু এনেকৈ এই মানুহখিনি মই চিভিল কাষ্ট মানুহ অকল চিভিল কাষ্ট মানুহ বেছিভাগে চাফাই কাম কৰে কিন্তু এইটো আমি বেলেগ বস্তু যে আজি বেলেগেও কৰে আগতে মাছ মৰাই অকল চিভিল কাষ্ট মানুহ আজি মাইনৰিটিসকলেও মাছ মৰে এইটো বেলেগ কথা কিন্তু যিহেতু চাবকাষ্টত এইটো উল্লেখ আছে সেইকাৰণে মন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ইয়াতে যদিও ডেভেলপমেণ্ট নাই তেহেঁতৰ বিভাগৰ মন্ত্ৰী আমাৰ অন্য ডাইৰেক্টৰ অফিচ আছে কিবা আছে এইসকলক এইবিলাক অলপমান সক্ৰিয় কৰিব লাগে টকা পইচা দিব লাগে আঁচনি দিব লাগে এই কমিশ্যনে কি চাব যদি আঁচনিয়ে নিদিয়ে টকাই নিদিয়ে ফাণ্ডে নিদিয়ে এইকেইজন কমিশ্যনক অকল দৰমহা দি ৰাখি থ'ব নেকি অকল গাড়ী মটৰ দৌৰাই থাকিব নেকি সেইটোৱে কাম হ'ব নেকি এতিয়া মন্ত্ৰী মহোদয় এজনে আমাৰ এই মন্ত্ৰী এখেতে মন্ত্ৰীকে আমি অনুৰোধ কৰিছোঁ ঠিক আছে কমিশ্যনৰ বিল এটা কথা কিবা এটা দিলে ভাল হয় এখেত লোকে ভাবে আদাৰৱাইজ আমি আমাৰ পেপাৰ Please. এখেত লোকে ভাবে আমাৰ এতিয়া কমিটি বক্স প্ৰেছাৰ কুকাৰৰ ভাগ্যত লিখা আছে No argument. বাইদেউ এটা কথা কওঁ হ'ব মিনিষ্টাৰ বাইদেৱে ভাবে মিনিষ্টাৰ বাইদেৱে ভাবে চিডুল কাষ্ট ৱেলফেয়াৰ পইচাকেইটা SC SP পইচাকেইটা অকল তেওঁৰ সমষ্টিতে যাব লাগে বাইদেউ লেট মি ফিনিছ বাইদেউ দুটা নহয় আপোনাৰ এনেকে বাইদেউ টাৰ্গেট বাইদেউ আপোনাৰ সমষ্টি দুটা আমি সঁচাকে আমি পোৱা যে নাই MLA খুদক প্লিজ এজনৰ পিছত এজন অনাৰেবল মেম্বাৰ ৰিপ্লাইটো দি আছে আপোনাৰ এটা ৰিপ্লাইটো শুনি লওক আগতে এটা পাইছো কিন্তু ৰিপ্লাইটো শুনি লওক আগতে ৰ'ব না মই কৈ আছো শুনক ক্লেৰিফিকেশ্যনটো শুনি লওক ৰ'ব বাইদেৱে কৈ দিলে যে দুটা অংগনবাদী পাইছো আৰে আপুনি যায়গৈ নেকি আপোনাৰ সমষ্টিটো চিভিল কাষ্টৰ পাব লাগিব বেলেগত কোনো পাব নালাগিব নেকি আঢ়ৈ খটা অংগনবাদী কেন্দ্ৰ প্ৰথমবাৰৰ কাৰণে চিডুল কাষ্ট ষ্টেট প্লেনৰ পৰা দিছো প্ৰথমবাৰৰ কাৰণে অধ্যক্ষ মহোদয় আছে নাই কওক তেতিয়াহ'লে মই সঁচা কথাটো কওঁ বাইদেউ আপুনি দুটা পাব মই দুটাই পাম চিডুল কাষ্ট সমষ্টি হিচাপে মই কিন্তু প্ৰথমবাৰ এটাও নাপালোঁ বাইদেউ আপুনি দুটা পাইছে প্ৰথমবাৰৰ কাৰণে পাইছে বাইদেউ মোৰ দিনত প্ৰথমবাৰ নাপালোঁ প্ৰথম লিষ্টখন হ'ব হিচাপটো পিছত কৰি থাকিব আজিৰ এইটো বিষয় নহয় আজিৰ এইটো বিষয় নহয় হ'ব প্লিজ বিলটো টেক আপ কৰিব লাগে চবৰে পাইছে নাই অপজিশ্যনৰ পাইছে নাই অপজিশ্যনৰ যাৰ চিডুল কাষ্ট মানুহ আছে পাইছে আপুনি খবৰ ল'ব অখিল গগৈ আপুনি খবৰ ল'ব আপুনি DC খবৰ ল'বলৈ গৈছে নামঘৰৰ পাঁচটাকৈ গৈছে প্ৰথমবাৰৰ কাৰণে আগতে কি কৰোঁ মই কৈ দিওঁ আগতে যেতিয়া আমি আছিলোঁ আমি কি কৰোঁ তেখেতে তেতিয়া নাছিল আমি 11 চনত MLA আছিলোঁ আমি কি কৰোঁ 40% আমি চিডুল কাষ্ট MLA কেইটাই লৈ লওঁ গতিকে কোনো গমেই নাপায় এইবাৰ প্ৰথমবাৰৰ কাৰণে প্ৰত্যেকটো সমষ্টিত য'ত চিডুল কাষ্ট মানুহ আছে ক'ৰবাত চিডুল কাষ্ট মানুহ নাই মই ক'ৰ পৰা দিম চবতে 3টা 2টা এটা অংগনবাদী কেন্দ্ৰ দিছোঁ চবতে পাইছে অতি কমেও 80টা সমষ্টিত পাইছে ফৰ দ্য ফাৰ্ষ্ট টাইম উই হেভ গিভেন হয়নে নহয় কওক আৰু নামঘৰ 5টাৰ পৰা 7টা বা 10টালৈকে প্ৰত্যেকটো পঞ্চায়ততে প্ৰত্যেকটো সমষ্টিতে পাইছে এতিয়া বাইদেউ ৰাস্তাও দি আছে ৰাস্তা কেনেকৈ দি আছে মই কওঁ ৰাস্তাত নিয়ম আছে মোৰ তালৈকে ফাইল আহিব লাগিব মই ঘূৰাই আনিব নোৱাৰোঁ PWD পৰা যোনে ফাইল যেনেকৈ মোৰ তালৈ আহিব মই এপ্ৰুভ কৰি আছোঁ
এইটো মিছা কথা কৈ মিছলিড নকৰিব আপুনি এইটো নহয় মোৰ সমষ্টিটো চিডুল কাষ্ট ৰিজাৰ্ভ বুলি মোৰ সমষ্টিটো জাইগিৰ চিডুল কাষ্ট ষ্টেটমেণ্টৰ টকাৰ কাৰণে বাকী সমষ্টিয়ে নাপাব এইটো হ'ব নোৱাৰে চবতে অলপ অলপকৈ আছে অসমৰ 80টা সমষ্টিত অলপ অলপকৈ হ'লেও চিডুল কাষ্ট মানুহ আছে আৰু প্ৰথমবাৰ কাৰণে তেনেকৈ দিছোঁ গতিকে আপুনি সেইটো কথা নক'লে মই ভাল পালোঁ হ'ব থেংক ইউ এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব লাষ্ট এটা বস্তু জানিব লাগে এটা মন্ত্ৰী মহোদয়ে ভাল কৈছে আৰু প্লেচমেণ্টখিনি ভাল হৈছে কমিশ্যনৰ উদ্দেশ্যটো Thank you. বহুতখিনি বস্তু ছাৰ আমি জানিছোঁ আমাক মোক শিকাই দিছে ভালে কথা আৰু মই এটা বস্তু যেতিয়া আপোনাৰ যেতিয়া কৈছে আৰু যে এই চাফাই কৰ্মচাৰীবিলাকে কিমান পাইছে কিমান পোৱা নাই সেইবিলাকৰ কাৰণে কমিশ্যন আজি ৰিজলিউশ্যন লোৱা হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আৰু যে যিকেইটা ক'ভিডৰ সময়ত হস্পিটেলত চাফাই কৰ্মীৰ কাম কৰিছিলে সিহঁতক পাৰ্মানেণ্ট কৰা হ'ব সিহঁতে পোৱা নাই সেই চাফাই কৰ্মচাৰীবিলাকে পোৱা নাই সিহঁতৰ কাৰণে কিবা এটা ৰিজলিউশ্যন লওক যাতে সেই চাফাই কৰ্মচাৰীবিলাক যিটো অন্যায় হৈ আছে সিহঁতৰ লগত যাতে হ'ব হৈছে অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে কৈ আছে মই কোৱা নাই মই তেতিয়া ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আছিলোঁ কেতিয়াও কোৱা হোৱা নাছিলে যে আপোনালোকে কাম কৰক আপোনালোকৰ চাকৰি পাৰ্মানেণ্ট কৰিব ক'ত কৈছিলে প্ৰমাণটো দিয়ক লাগে নেকি মই আপোনাক দিম মই আপোনাক ভিডিঅ' দিম আপোনাক হেৰি কৰিব ঠিক আছে আপুনি জমা কৰিব অন ৰেকৰ্ড কৈছোঁ ঠিক আছে নাই কোৱা ক'তো নাই কোৱা মই বিধানসভাত চাকৰি আজিকালি তেনেকৈ হ'বই নোৱাৰে মই বিধানসভাত বিজত কৈছোঁ মই আপোনাক দিম আপোনালোকে এইটো কমিশ্যনত দি দিব মানৱ ডেকাই কাইলৈ পাই যাব কাইলৈ মই নলওঁ নহয় কমিশ্যনৰ কথাটোৱে শুনক আপুনি শুনকচোন হ'ব এই কমিশ্যনখনৰ কামটোৱে হ'ল এইটো মানুহখিনিক সুবিধা দিছে নাই এতিয়া কথা হ'ল অধ্যক্ষ ডাঙৰীয়া ক'ভিডৰ সময়ৰ কথাটো যে আপোনালোকে কৈ থাকে ক'ভিডৰ সময়ত হ'ব ঠিক আছে এতিয়া বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ল 2 নং দফাত কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকলে বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 3 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে 12গৰাকী সহযোগীৰ নামত 2টা আৰু শ্ৰী কমলেশ্বৰ দেৱ পুৰকাষ্টৰ নামত 1টা আৰু শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ নামত 2টা মুঠ 5টা সংশোধনী আছে এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া উঠাই লৈছে অখিল গগৈ ময়ো এইটো উঠাই ল'ম কিন্তু এটা কথা ক'ব খুজিছোঁ যে চাফাই ক'ভিডৰ সময়ত যিটো চাফাই কৰ্মীসকল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে চাফাই কৰ্মীসকলক নিয়মীয়া কৰি দিব গতিকে মই অনুৰোধ কৰিছোঁ মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে ক'ভিডৰ সময়ত যিসকল চাফাই কৰ্মী আছিলে তেখেতসকলক নিয়মীয়া কৰিম বুলি মুখ্যমন্ত্ৰীয়ে যিটো কথা দিছিলে সেই কথাটো ৰাখিলে ভাল হয় বেলেগ একো নাই বেলেগ এটা কথাটো আমি উঠাই লৈছোঁ ইণ্টাৰভিউ চাকৰি হয় নেকি ক'ৰবাত আজিকালি দেশত নাই কোৱা আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে কৈছে কমিশ্যনত দি মানে নকৰে বুলি ক'লেতো আমি একো কৰিব নোৱাৰোঁ আপোনালোকক কিন্তু যদি কৰিলে ভাল হ'ব কমিশ্যনত যদি তেনেকৈ কৈছিলে কমিশ্যনত দি দিব কমিশ্যন উইল এক্সামিন এতিয়া কথাটো হ'ল কি চাকৰি তেনেকৈ দিব নোৱাৰে চাকৰি দিব তেনেকৈ নোৱাৰে মানৱ ডেকাই মন্ত্ৰী হৈ তাত বহি লওক দেই কেতিয়াবা হৈ যাব আপোনাৰ হ'ব হৈছে আপুনি ঠিক আছে মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছিলে কৈছিলে যিকেইটা ক'ভিডৰ সময়ত কাম কৰিছে এইকেইটাক দিব ৰেগুলাৰ কৰিব বুলি চাকৰি আপোনালোকে এটা কাম কৰক অখিল গগৈ হ'ব থেংক ইউ ছাৰ এটা কৰক অখিল গগৈ উদ্ধাৰ কৰি ল'লে হ'ব হৈছে আৰু অখিল গগৈ ডাঙৰীয়া উঠাই লৈছে কওক উঠাই নাই উঠাই লৈছে ইণ্টাৰভিউ হ'ব নালাগে উইদাউট ইণ্টাৰভিউ চাকৰি হ'ব নাই উঠাই লৈছে চাফাই কৰ্মচাৰীৰ কথা কৈছো উঠাই লৈলা এতিয়া ক'ভিডৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আমি 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 4 আৰু 5 নং দফাত কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া প্ৰশ্নটো হ'ল 4 আৰু 5 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 4 আৰু 5 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 6 নং দফাটো মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে 12গৰাকী সহযোগীৰ নামত আৰু চেয়াৰমেন আলী তেখেতে এবচেণ্ট আছে 2টা সংশোধনী আছে গতিকে উঠাই ল'লে গতিকে এতিয়া 6 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতলোকে কওক হয়
যিসকল বিপক্ষে আছে তেখেতলোকে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 6 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 7 নং দফাত কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া প্ৰশ্নটো হ'ল 7 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্য সপক্ষে আছে তেখেতলোকে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 7 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 8 নং দফাত মাননীয় সদস্য শ্ৰী শ্বেৰমান আলী আহমেদৰ নামত এটা সংশোধনী আছে তেখেতে এবচেণ্ট গতিকে 8 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 8 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 9 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়াৰ লগতে তেখেতৰ 12গৰাকী সহযোগীৰ নাম এটা সংশোধনী আছে এইটো উঠাই লৈছে হেতুৰ কাৰণে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 9 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 10ৰ পৰা 16 নং দফাকেইটা কোনো ধৰণৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া 10ৰ পৰা 16 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 10ৰ পৰা 16 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল 17 নং দফাত মাননীয় সদস্য শ্ৰী শ্বেৰমান আলী আহমেদৰ নামত এটা সংশোধনী আছে তেখেতে এবচেণ্ট সেয়েহে 17 নং দফাটো বিধেয়কখনৰ অংশ হ'ব এতিয়া প্ৰশ্নটো হ'ল যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 17 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া প্ৰশ্নটো হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল এতিয়া অনাৰেবল মিনিষ্টাৰ বিলটো পাৰিত কৰাৰ কাৰণে প্ৰস্তাৱ কৰিব অধ্যক্ষ মহোদয় মই দি আছাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰীজ বিল 2023 বিধেয়কখন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছোঁ মই প্ৰস্তাৱটো অনুমোদনভাৱে সদনত দাঙি ধৰিলোঁ প্ৰস্তাৱটো হ'ল দ্য আছাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰীজ বিল 2023 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল হাউচ এডজৰ্ন টিল 9:30 AM on 14/9/2023 दानिया देंखो आरो मोसानाय हाबाफारि बे हाबाफारियाव दं बैसोरनि सावगारि थाफैखो दद्रे द्रेसो रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे द्रेसो रजे नुजाफैखो आंनि बे गोसोनि
लाजिहां माहां माबा बुंसि बुंसि मिनिहां माहां नायहरसि नायहरसि गाबहां माहां मोदै गसि गसि थाबायहां माहां आंजों फैसि फैसि बारजों बिरदों खानाय बिलाइ फासोरा रुबै फोलाव हरदों आंनि फारसे आखाइ थाइनै माबोरै हमथाहरनो हाबावनो नोंखौ रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे द्रे सोर रजे नुजाफैखो आंनि